নাই মই কা আন্দোলনৰ বিৰোধ কৰোঁ এতিয়া আজিৰ তাৰিখত কা আন্দোলন মই কৰিছিলোঁ কিন্তু কা আন্দোলনটো আপোনাৰ জুবিন গাৰ্গ তেওঁ বেছি দিলে তাত জড়িত আছে লুৰিণজ্যোতি গগৈ আপোনাৰ দীপাংকৰ নাথ ছাত্ৰ সন্থাৰ যিখিনি সমুজ্জ্বল ভট্টাচাৰ্য এওঁলোকে কা আন্দোলনটো বেছি দিলে আমাৰ আৱেগক লৈ এছামক ধনী কৰিবলৈ আমি নিদিওঁ গতিকে কা আন্দোলনৰ মই বিৰোধ কৰোঁ যদি কাখন প্ৰতিহত কৰিব লাগে অসমৰ নাগৰিকে কোৰ্টলৈ যাওক আদালতলৈ যাওক আদালতৰ আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে কাখন বাতিল কৰাত গোটেই অসমৰ ৰাইজ লাগক কিন্তু ৰাস্তাত আন্দোলন কৰি আপোনাৰ এছাম মানুহক আজি জুবিন গাৰ্গ বৃন্দাবন মাৰ্কেটৰ মালিক আজি জুবিন গাৰ্গে এয়াৰ এম্বুলেন্স পায় কিন্তু কা আন্দোলন মৰা চেম ষ্টেফৰ্ডৰ কি হ'ল আজি সমুজ্জ্বল ভট্টাচাৰ্যৰ আমি শুনামতে 40খন নাইট চুপাৰৰ মালিক কিন্তু দীপাঞ্জলৰ কি হ'ল দীপাঞ্জলটো মৰি গ'ল আপোনালোক সকলোকে মই মোৰ যুৱ বন্ধুসকলক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই অসমৰ সকলো যুৱকক অনুৰোধ কৰিছোঁ কা আন্দোলন কৰিবলৈ কোনো নাহিবা সকলোৱে আদালতত কাৰ বিৰোধ কৰা ৰাস্তালৈ নাহিবা তোমালোকক গুলি কৰিব তোমালোক শ্বহীদ হ'বা শ্বহীদ হ'লে কাৰো একো লোকচান নহয় তোমাৰ পৰিয়ালৰ লোকচান